Hello guys, welcome back to Aliya's home. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালেই, ভাল মানে ইমান ভাল নহয়, কিবা গাটো ভাল লগা নাই মানে অলপ দুৰ্বল লাগি আছে। সো আশা কৰোঁ আপোনালোকৰ খবৰ ভালে। বছৰৰ ষ্টাৰ্টিঙতে গা বেয়া লাগিল, শুনিবলৈ হাঁহি উঠা কথা, বাট ষ্টিল। সো আজি হ'ল ছানডে, মোৰ ডিউটি নাই, বন্ধ। বাট ছানডে আৰু আজি বৰ গ'ল, ৰাতিপুৱা উঠোতেও দেৰি হ'ল অলপ, যিহেতু গা ভাল নাই। সো সেনেকৈ কাম চাম কৰি অলপ চলপ যি আছিলে, দুপৰীয়া ভাত চাত খাই শুই গ'লোঁ। এতিয়া উঠিছোঁ আৰু একো কৰিব ইচ্ছা যোৱা নাই, বাট কিবা এটা মানে কিবা খাব মন গৈছে আৰু বাহিৰা বস্তু হ'লে বেছি ভাল। সো ভাবিলোঁ যে ফ্ৰিজতে কৰ্ণ আছিলে, একচুৱেলি কৰ্ণটো আনিছিলোঁ ছোৱালীৰ কাৰণে, ভাবিলোঁ তাই খাব, বাট তাই নাখায়। সো ভাবিলোঁ আমিয়ে হজম কৰি থওঁ। সো ভাবিছোঁ যে ক্ৰিস্পি কৰ্ণ অলপ মুৰমুৰীয়া টাইপৰ, যাতে দাঁতত লাগে, তেনেকুৱা বনাম বুলি। আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ বনাওঁ। এনে বিশেষ একো নাই, এনেই নৰ্মেল আৰু যি মাইণ্ডত আহে সেনেকৈ বনাম আৰু। আৰু ঠাণ্ডাও লাগি আছে আজি, একচুৱেলি ঠাণ্ডা এইকাৰণে লাগিছে চাগে, মই তেল লগাই ৰাখিছোঁ মূৰত, আৰু মূৰটো ধোৱা নহ'ল। একচুৱেলি অলপ দেৰি হৈ গ'ল, যিহেতু উঠিলোঁ দেৰিকৈ, তাৰপিছত তেল লগালোঁ আৰু গা পা ধুই আজৰি হোৱালৈ 2টা বাজিলে। সো 2টা বজাত আৰু মই মূৰ ধুই নিদিলোঁ, কাৰণ চৰ্দি লাগি যাব। সো কালি ৰাতিপুৱাই মূৰটো ধুই দিম, যিহেতু ভালেই হৈছে, তেলটো লগালে এনেও থাকিব লাগে একদিন বা এক ৰাতি। সো সেইকাৰণে চাগে অলপ চৰ্দি ভাৱ হৈছে মোৰ, এনেকুৱা লাগিছে। যিয়ে নহওক, মোৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে আপোনালোকৰ জনাওকচোন বাৰু। ব্লেক এণ্ড হোৱাইট কৰি দিছোঁ, নতুন ইফেক্ট। মোৰ চাগে ভইচো বেছি নাপাব দেই, একচুৱেলি মাইকো লগোৱা নাই, প্লাছ এনেই নৰ্মেল কথা পাতি আছোঁ, ভইচটো চাগে কম পাব আপোনালোকে। আৰু বেমাৰী লাগি আছে নেকি মোক জনাবচোন। বলক তেন্তে, বহুত কথা হ'ল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মছলা কৰ্ণটো বনাবৰ বাবে ইয়াতে মই প্ৰায় 200 গ্ৰামছমান কৰ্ণ লৈ লৈছোঁ, যিটো মানে ফ্ৰেছ কৰ্ণ হয়, ফ্ৰ'জেন কৰ্ণ বুলি যিটো কয়, মাৰ্কেটত পায়ে যাব, নহ'লে যিটো গোটা বিক্ৰী কৰে পুৰিবৰ কাৰণে, সেইটো আপোনালোকে ল'ব পাৰে। চ' এইটো মই ফ্ৰ'জেন কৰ্ণটো লৈছোঁ, 200 গ্ৰামছমান আছে ইয়াতে। আৰু এইখিনি মই বইল কৰি ল'ম, বাট তাৰে আগতে চাই লওঁ যে মাছালা কৰ্ণটো বনাবৰ কাৰণে আৰু কি সামগ্ৰীৰ প্ৰয়োজন হ'ব। এইটো একচুৱেলি ফ্ৰাই হ'ব, কৰ্ণটো ক্ৰিস্পি কৰ্ণ হ'ব। চ' তাৰ বাবে যিখিনি মছলা লাগে মই এইখিনি আপোনালোকক দেখুৱাই আছোঁ। চ' এয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। ইয়াতে মই লৈছোঁ ফাৰ্ষ্ট, এইখিনি লাগিব আমাক কৰ্ণফ্লাৱাৰ যদি নাথাকে তেনেহ'লে আপোনালোকে ময়দা ইউজ কৰিব পাৰে। ময়দা দিলেও ক্ৰিস্পি হয়। একচুৱেলি কৰ্ণফ্লাৱাৰটো এইকাৰণে দিয়া হয় যাতে কৰ্ণকেইটা একেলগে লাগি নধৰে আৰু ওপৰত এটা লেয়াৰ হৈ যায়। চ' কৰ্ণফ্লাৱাৰ লৈছোঁ মই ইয়াতে এইখন ডাঙৰ চামুচেৰে 2 চামুচ। নেক্সট মই ইয়াতে লৈছোঁ 1 চামুচ নিমখটো লাগিবই, বইল কৰোঁতেও দিম বাৰু, বাট ষ্টিল আৰু নিমখৰ দৰকাৰ হ'ব আমাক। চ' নিমখ লৈ লৈছোঁ। ছেম সেইখন চামুচেৰে মই ইয়াতে ৰেড চিলি পাউডাৰ লৈছোঁ, যিটো ঘৰতে শুকান জলকীয়া গুড়ি কৰি মই এনেকৈ পাউডাৰ কৰি লৈছোঁ। নেক্সট ইয়াতে লৈছোঁ মই ৰ'ষ্টেড জিৰা, মানে ৰ'ষ্টেড কিউমিন পাউডাৰ, জিৰাখিনি ৰ'ষ্ট কৰি পাউডাৰ কৰি লৈছোঁ, ইয়াতো ছেম 1 চামুচ আছে। আৰু এইখিনি লৈছোঁ ধনিয়া, ফ্ৰেছ ধনিয়া কাটি লৈছোঁ। প্লাছ ইয়াতে ওপৰত টপিঙৰ কাৰণে দিয়া হ'ব নেমু টেঙা, কাৰণ অলপ টেঙি ফ্লেভাৰ আহিব লাগে, কৰ্ণত আহিলে ভাল লাগে। চ' ইয়াতে মই নেমু টেঙা কাটি লৈছোঁ, নেমু টেঙাৰ জুচ মই ইউজ কৰিম। কিমান বা লাগে নাজানো, বাট এই 3 পিচ মই লৈ লৈছোঁ। চ' এইখিনিয়ে আমাৰ মছলা। এতিয়া আহোঁ নেক্সট প্ৰচেছত, মানে কৰ্ণখিনি বইল কৰি লওঁ।
আৰু বইল কৰোঁতে বেলেগ একো দিয়া নহয়, অকল পানী লগত অলপ নিমখ আৰু 2 মিনিট বা 3 মিনিট সময় বইল হ'ব দিব লাগিব। সো লেটস ষ্টাৰ্ট। আৰু এয়া মই কৰ্ণখিনি বইল হ'বলৈ ৰাখি দিছোঁ চচপেন এটাত। সো ইয়াতে বেলেগ একো দিয়া নাই, খালি হাফ টিস্পুন মান মই নিমখ দি দিছোঁ যাতে কৰ্ণৰ ভিতৰলৈ নিমখটো সোমাই যায় আৰু সোৱাদটো ভাল আহে। সো এইখিনি এতিয়া মই 2 মিনিটমান সময় এনেকৈ হাই ফ্লেমতে বইল হ'বলৈ ৰাখি দিম। এইয়া চাওক, কৰ্ণ একেবাৰে ধুনীয়াকৈ বইল হৈ গৈছে, 2 মিনিট হৈ গ'ল। এতিয়া এইখিনি পানী সৰাই একদম ঠাণ্ডা কৰি ল'ম আৰু তাৰপিছত লগাম আপোনালোকৰ লগত। এয়া কৰ্ণখিনি মই ষ্টেইন কৰি ল'লোঁ আৰু অলপ ঠাণ্ডা পানীৰে এনেকৈ ধুই দিম যাতে গৰম ভাৱটো নাইকিয়া হৈ যায়। আৰু এইখিনি ঠাণ্ডা হ'বলৈ অলপ সময় ৰাখি দিম। সো এতিয়া এনেকুৱা এটা মিক্সিং বলত মই কৰ্ণখিনি ট্ৰান্সফাৰ কৰি ল'ম। কৰ্ণখিনি অলমষ্ট ঠাণ্ডা হৈ গৈছে, মানে ইমানো ঠাণ্ডা হ'ব দিব নালাগে, তেতিয়া যিখিনি কৰ্ণফ্লাৱাৰ লৈছোঁ সেইখিনি মিক্স নহ'ব, অলপ অলপ গৰম থাকোঁতে মিক্স কৰিব লাগিব। এতিয়া ইয়াৰে যদি কিবা পানী চানী আছে পানীখিনি সৰাই ল'লে হ'ল আৰু ইয়াৰ পিছত নেক্সট প্ৰচেছ আগবাঢ়িম। এতিয়া মই ইয়াতে এইখিনি এড কৰিম, গোটেইখিনি একেলগে এড নকৰোঁ, মানে প্ৰয়োজন অনুসৰিহে এড কৰিম, যিমানখিনি লাগে মানে কৰ্ণফ্লাৱাৰ। প্ৰথমতে 1 চামুচ এড কৰি চাম আৰু অলপ এড কৰি ভালদৰে মিক্স কৰিম। তো আমাৰ কৰ্ণফ্লাৱাৰ মিক্স কৰা হৈ গৈছে এইখিনিত। এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'ম। কেৰাহী আমাৰ গৰম হৈ গৈছে, এতিয়া ইয়াতে মই ৰিফাইন তেল দি দিম। সো তেল আমাৰ গৰম হৈ গৈছে, এতিয়া ইয়াতে কৰ্ণখিনি এড কৰি দিম। কৰ্ণটো যেতিয়া অলপ কালাৰ চেঞ্জ হৈ যাব, মানে অলপ গোল্ডেন টাইপৰ হৈ যাব, তেতিয়া কৰ্ণটো নমাই দিলে হ'ল। সো আমাৰ কৰ্ণ ফ্ৰাই হৈ গৈছে, এতিয়া এইখিনি নমাই ল'ম আৰু নেক্সটখিনিও চেম প্ৰচেছতে ফ্ৰাই কৰি ল'ম। এতিয়া বাকী থকা কৰ্ণখিনিও একেধৰণে ফ্ৰাই কৰি ল'ম। সো এতিয়া মই ফ্লেমটো দিওঁ বন্ধ কৰি আৰু এইখিনি নমাই লওঁ এনেকৈ। সো এইখিনি মই বাউলত ট্ৰান্সফাৰ কৰি ল'লোঁ। এতিয়া ইয়াতে দিম মই নেমু, লেমন জুচ। নেমুখিনি এনেকৈ চেপি দিম। নেমুটো ৰস নাই, সো মোৰ হিচাপত মই যিখিনি নেমু লৈছোঁ ঠিকেই লৈছোঁ। আৰু এতিয়া নেমুখিনি ভালদৰে মিক্স কৰি দিম ইয়াতে। আৰু এতিয়া দিম বাকী মছলা। আৰু একদম শেষত ইয়াতে মই দিম অলপ বাটাৰ। এইটো একদম অপচনেল হয়, যোনে দিব বিচাৰে দিব পাৰে। আমি এনেও বাটাৰ ঘি কাৰণে পগলা মানুহ, সো ইয়াতে মই অলপ বাটাৰ দি দিছোঁ। সো গাইজ, এয়াই আছিলে মোৰ আজিৰ চটপটা ৰেচিপি, ক্ৰিস্পি কৰ্ণ মছালা। আপোনালোকে এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰিব
আৰু কেনেকুৱা লাগে মোক জনাব কমেন্ট সেকশনত তেতিয়ালে মই আৰু ৰ'ব পৰা নাই খাই লওঁ বাই বাই